নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই আছোঁ বৰ্তমান জংঘলৰ মাজত বুলি ক'ব পাৰি। দুয়োফালে জংঘল আৰু মাজত ৰাস্তা। আজি আপোনালোকক দেখাম আমাৰ গাঁৱৰ মানুহবিলাকে, সকলোৱে নহয় বাৰু, কিছুমানে মানে জংঘলৰ মাজত কেনেদৰে খেতি কৰে। তো চাই থাকক, আপোনালোকক দেখাম আজি। কিছুমানে হয়তো জানে, যিসকলে নাজানে তেওঁলোকে চাই থাকক, দেখাই যাম মই। পৰিৱেশ চাওক আপোনালোকে, কি সুন্দৰ পৰিৱেশ। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু মাজেৰে এইটো ৰাস্তা। চাওক কি সুন্দৰ। আজি এই ওপৰৰ সম্পত্তি কেইডাল কাটি দিলোঁ। কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। গৈ আছোঁ জংঘলৰ মাজে মাজে। চাওক কি সুন্দৰ পৰিৱেশ। আৰু মোৰ লগত আছে দুটা পালৱান, এই দুটা। মোৰ ভাষাবিলাক কওঁতে কেতিয়াবা মাজে মাজে লিখিত হৈ আছে, কথিত হৈ আছে কিজানি। তো মোৰ সেনেকৈ কথা কোৱাৰ অভিজ্ঞতা নাই বাৰু, ক্ষমা কৰি দিব কিবা যদি নক'বলগীয়া কৈছোঁ। এইবিলাকত ৰাতি হাতী ওলায়, আহিব নোৱাৰি ৰাতি। আমাৰ বিকে আছামৰ হিৰ'ইন বুলি ক'ব লাগিল। তো গৈ আছোঁ, চাই থাকিব। বৰ হ'ব পাৰে ভিডিঅ'ত, যি গতিকে একো এনেকুৱা ভাল ঠাই দেখাব পৰা নাই আপোনালোকক। গাঁৱৰ মাজতে দেখাই আছোঁ। পাম আৰু লাহেকৈ খেতিপথাৰ আছে বাৰু, ইফালে আছে খেতিপথাৰ জংঘলৰ সিটো পাৰে। তাৰপিছত আছে সৌ আগত পাম আৰু তাতে দেখাই আছোঁ আপোনালোকক কেনেদৰে মানে জংঘলৰ মাজত খেতি কৰে মানুহবিলাকে। বহুত কষ্ট হয় আৰু কেতিয়াবাতো হাতীয়ে মানে খাই শেষ কৰি দিয়ে, তো গোটেই কষ্ট এনেই যায়। তো চাই থাককচোন ভিডিঅ'টো, দেখাই যাম। আহি আহি পাম আৰু আমি খেতিপথাৰ। এইফালে চাওক, দুয়োফালে খেতিপথাৰ, তাৰপিছত মাজত ৰাস্তা আৰু দুয়োপাৰে ঘন জংঘল একদম। মানে চাওকচোন, এইফালে জংঘল আৰু এইফালে জংঘল, মাজতে খেতিপথাৰ। ইফালে বাৰু এইবাৰ খেতি কৰা নাই, হাতীৰ উৎপাতত মানে নোৱাৰে খেতি কৰিব, সেইকাৰণে কৰা নাই বাৰু। কিবা মেছেজ আহিলে। আৰু এইফালে কৰিছে খেতি। এইবিলাক ৰছীবিলাক যে আপোনালোকে দেখিছে, এইবিলাক দিয়া হৈছে যাতে হাতী আহিলে মানে গম পোৱা যায়। আৰু কিবা কিবি দিছে শব্দ লোৱাৰ কাৰণে। এই হেৰি গৰুৰ ডিঙিত পিন্ধোৱা, মানে এনেকুৱা আমি খালটিং বুলি কওঁ, আপোনালোকে কি কয় নাজানো, টিলিঙা বুলি কয় কিজানি। এনেকুৱা দিছে, তাতে লগাই দি থৈ আহিছে ৰছীত। তো হাতী মানে পাৰ হৈ গ'লে টিলিঙাটো বাজি উঠে। তো খেতিয়কগৰাকীয়ে মানে গম পায় আৰু খেদে। আৰু ৰাতি ইয়াতে থাকে খেতিয়কসকলে। টঙি ঘৰ আছে, আপোনালোকক দেখাই আছোঁ টঙি ঘৰটো কোনফালে আছে। এইফালে এইটো হাতী মানে যাতে এইফালে সোমাই যাব নোৱাৰে, তাৰ কাৰণে এইটো লগাই দিছে। যাতে এইবিলাক ৰছী দেখিছে, মই যে ক'লো অলপ আগতে টিলিঙা লগোৱা বুলি। তাৰপিছত ইফালে চাওকচোন কি সুন্দৰ খেতিপথাৰ, কি ধুনীয়াকৈ ধানবিলাক ওলাইছে। কিন্তু এই সময়তে যদি হাতী খাই যায়, তেতিয়া খেতিয়কজনৰ মনত কিমান দুখ লাগিব ভাবি চাওকচোন। এবাৰ পাম আৰু টংখন লাহেকৈ। বহুত গৰম, তো পথাৰৰ মাজে মাজে গৈ আছোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ, মানে থাকি ভাল লাগে জেগাবিলাকত। ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ, আৰু ইফালে চাৰিওফালে সেউজীয়া, কেৱল সেউজীয়া। এইবিলাক ঠাইত মানে চেপা পাতিলে মাছ লাগে।
আছোঁ টঙি ঘৰত। এয়া দেখিছে, ওপৰলৈ যাওঁ, ওপৰলৈ যাই কিনে আপোনালোকক দেখাই আছোঁ। বহুত গৰম মানে একদম ৰ'দটো তামান দি আছে, একদম ঘামি গৈছোঁ। এইটো যে দেখিছে আপোনালোকে, এইটো কি কৰা হয় মানে, হাতী যদি আহে, হাতী আহিলে মানে এইটোৰে এনেকৈ কোবাই হাতীবিলাক খেদা হয়। লগতে আৰু বান্দৰ চান্দৰ আহে মানে পথাৰত, বান্দৰবিলাকক এনেকৈ এইটো বজাই কিনে খেদি দিয়া হয়। তাৰপিছত আৰু ইয়াততো লাইন চাইন পোৱা নাযায় জংঘলৰ মাজত, গতিকে ছাতি জ্বলাই কিনে থাকে আৰু যদি বৰষুণ দিয়ে বহুত অসুবিধা হয়, পানী পৰে আৰু কি ক'ব, কষ্ট হয় আৰু বহুত। ইয়াৰ পৰা খেতি কৰি মানে খোৱা, বহুত গৰম লাগিছে একদম, ৰ'দটো অলপো কমা নাই। তো এতিয়া কিমান টাইম হ'ল, 3:30মান বাজিলে চাগে, 3:30 বাজিলে, কিন্তু ৰ'দটো অলপো কমা নাই, একদম বৈদ্য গৰম লাগছে। তো গাঁৱৰ মানুহবিলাকে এনেকৈ খায় আৰু খেতি কৰি জংঘলৰ মাজত। তাৰপিছত ভিডিঅ'বিলাক কেনে পাইছে জনাবচোন আপোনালোকে কমেণ্ট কৰি। নতুনকৈ ট্ৰাই কৰি আছোঁ, কথা চথা ক'ব নাজানো ইমান, কি কৈছোঁ কি কোৱা নাই একো গম পোৱা নাই নিজে। তো চেষ্টা কৰি আছোঁ, পিছত হয়তো নিশ্চয় ভাল হ'ব। কয় ন, কথাতে কয় মানুহৰ চেষ্টাৰ অসাধ্য একো নাই। তো চেষ্টা কৰি আছোঁ, নাজানো আৰু কিমান ভাল হৈছে কিমান ভাল হোৱা নাই। যিখিনি মানে জানো সেইখিনি কৈ আছোঁ, হোৱাই নহয় চাব আৰু নিজৰ বুলি। টুঙি ঘৰটোৰ মালিক মানে আমাৰ গাঁৱৰে হয়। তো মালিকজন এতিয়া নাই, অলপ আগতে ঘৰত গ'ল, ৰাতিপুৱাই আহিছিল কিজানি, ভাত খাব যাব পাৰে। তো মানুহজন নাই, অলপ সময় থাকোঁ আৰু ইয়াত থাকি কিনে যাম ঘৰত। কিমাননো আৰু বকি থাকিম একেলাই। তাৰপিছত ই মানে হাঁহি থাকে, দেখিছে এনেই হাঁহি থাকে। তাৰপিছত মোক একেলাই বকি থকা দেখিছে ন, সেইকাৰণে হাঁহিছে। ভ্লগিং কৰিবৰ কাৰণে মানে এইটোৱে প্ৰব্লেম অলপ, মানুহে ভাবে কিনো হ'ল ইয়াৰ, পাগলাই হ'ল নেকি, একেলাই বকি আছে বুলি ভাবে। লাজ লাগে দেচোন, মোৰো অলপ লাজ নালাগা নহয় বাৰু। নতুনকৈ তেনে ট্ৰাই কৰি আছোঁ, লাজটো দূৰ কৰি হ'লেও মানুহবিলাকে ভাবে আৰু পাগলে হ'ল নেকি, একেলাই বকি থাকে ৰাস্তাই ঘাটে। তো কি কৰিব, উপায়তো নাই। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, যিখিনি দেখাব লগা আছিলে দেখালোঁ। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু অলপ নিজৰ বুলি কিনে। তো আজিলৈ ইয়াতে সমাপ্ত কৰোঁ, বাই বাই। ইয়াতে চেপা পাতিছিলে, তো চেপাত মাছ লাগিছে কিজানি, মাছ লাগছে না? লাগছে। বা মজা, এইবিলাক মাছ খাই মানে ভাল লাগে, বহুত ভাল লাগে। লোকেল মাছ হয় আমাৰ। আজি বম খাবি নহ'লে? দে।